হয়, আজি বৰভেটি নামঘৰত নলগোৱা উৎসৱ আৰু এই নলগোৱা উৎসৱ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই নলগোৱা উৎসৱ প্ৰতি বছৰে আঘোণৰ প্ৰথমটো সপ্তাহৰ প্ৰথমটো দেওবাৰে তেওঁলোকে এইদৰে পালন কৰে আৰু ইয়াত বিভিন্নজনে আহি ভিৰ কৰিছেহি আৰু এই বৰভেটি নামঘৰ এক ইতিহাস প্ৰসিদ্ধ নামঘৰ আৰু ইয়াৰ ইতিহাস আছে মোৱামৰীয়া বিদ্ৰোহ আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহৰ সময়তে শ্ৰী শ্ৰী অষ্টভুজদেৱ আৰু তেখেতৰ পুত্ৰ সপ্তভুজদেৱ তেখেতসকলৰ যি শিষ্য আছিলে সেই শিষ্যসকলক এই স্থানলৈ মাতি অনা হৈছিল আৰু সেই শিষ্যসকলৰ বাহুবল পৰীক্ষা বা তেওঁলোকে মোৱামৰীয়া বিদ্ৰোহৰ সমৰ্থন কিদৰে কৰিছে সেই কথা জানিবলৈ এই স্থানত এচপৰাকৈ তেওঁলোকে মাটি দি এক ভেটিৰ সূচনা কৰিছিল আৰু সেই ভেটিয়ে পৰৱৰ্তী সময়ত বৰভেটি নামেৰে নামাকৰণ কৰা হ'ল আৰু ইয়াত বিভিন্নজন ভক্তই আহি ভিৰ কৰিছে। মোৰ সতীৰ্থই দেখাব, ইয়াত আপোনালোকে দেখা পাব খোল মৃদং তালেৰে এইদৰে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে আৰু নৈবদ্যৰে বিভিন্ন ধৰণে তেওঁলোকে শৰাই সজাই আজি এইদৰে তেওঁলোকে ভগৱন্তৰ ওচৰত অৰ্পণ কৰে। আজি এই নলগোৱা উৎসৱ যিহেতু প্ৰত্যেক বছৰে আঘোণৰ প্ৰথমটো সপ্তাহৰ প্ৰথমটো দেওবাৰে পালন কৰি অহা হৈছে, নহয় জানো? আৰু ইয়াত বিভিন্ন অগণন ভক্তই আহি ভিৰ কৰেহি। কি ক'ব আজিৰ এই দিনটোত? আজিৰ এই দিনটোত আমাৰ সদৌ অসম মায়ামা সম্প্ৰদায়ৰ যিমান ভক্ত আছে, আজি এই পবিত্ৰ দিনটোত আমাৰ অনিন্দ গুৰুজনক আমি অৰ্পণ কৰোঁ আৰু সকলো আমি বাৰ্ষিক বুলি অৰ্পণ কৰি আমি সেৱাভাগ কৰোঁ। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বা গাঁৱৰ সকলো ভক্তই আমাৰ ইয়াত অৰিহণা যোগায়। সেয়েহেতু এতিয়া আমি এনেকুৱা এটা আনন্দ পাইছোঁ, সকলোবোৰ যেতিয়া আমাৰ ইয়ালৈ আহিছে আমি বিশ্ব দৰবাৰলৈ নিবলৈ যদি ভগৱন্তই কৰে সকলোৱে আমাক আশীৰ্বাদ কৰক আৰু আহক ইয়ালৈ। আমি জানো যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই বৰভেটিটো নিৰ্মাণ কৰা হৈছিল, যিহেতু আমি জানো এটা ইতিহাস প্ৰসিদ্ধ নামঘৰ। মোৱামৰীয়া সম্প্ৰদায়ত মায়ামাৰ সম্প্ৰদায় 8 লাখ ভকতে মূৰ নোদোৱা বুলি মানে আত্মবলিদান দিছিলে, কিন্তু এই আত্মবলিদান পৃথিৱীত নাই, যিহেতু মায়ামাৰ ভকতে এই তাত প্ৰাণ আহুতি দিছিলে। আৰু এই মায়ামাৰ সম্প্ৰদায়ৰ যি অস্তিত্ব বা বৰভেটিত অষ্টভুজদেৱে 70 হাত গছ ইয়াত তেওঁ ঈশ্বৰৰ নাম লৈ এই ভেটি স্থাপন কৰিছিলে। এতিয়া পল্লৱ লোচনে লিখিছে এই ভেটিত আমাৰ অৰিহণা যি বা ভকতৰ আশীৰ্বাদ পৃথিৱীৰ কোনো জেগাত নাই বুলি আমি কোৱা নাই, কিন্তু সদ্যহতে নাই। সেইকাৰণে আমি ঈশ্বৰৰ স্থানত আমি যেতিয়া চাকৰিলৈ যাওঁ বা চাকৰি কৰি আহোঁ বা শিক্ষকতা কৰোঁ, যিয়ে নকৰোঁ, আমি প্ৰথমে ইয়াত চাকি গছি তাৰপাছত আমি ইয়াত শৰাই কৰিব আমাৰ ভকতৰ লগাই আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰোঁ। আৰু পৰম্পৰাটো চলি আছে, আমাৰ উঠি অহা প্ৰজন্মই আগলৈকে এইটো আমাৰ চলি থাকিবই। আৰু এনেদৰে বিভিন্নজন ভক্তই আহি এই স্থানত ভিৰ কৰিছেহি আৰু মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। ঢোল মৃদং তালেৰে কিদৰে তেওঁলোকে এই পৰিৱেশটো বিৰাজমান হৈ পৰিছে। আপোনালোকে দেখা পাইছে বিভিন্নজন এইদৰে বিভিন্ন ভক্তই আচলতে এই স্থানত ভিৰ কৰিছেহি। তেওঁলোকে এইদৰেই মাহ প্ৰসাদৰ লগতে কল কুঁহিয়া আৰু গাখীৰ আৰু গুড়েৰে নিৰ্মিত সাজ আৰু লগতে নতুন চাউলৰ পিঠাগুড়িৰে নৈবদ্যৰে এইদৰে তেওঁলোকে শৰাই সজোৱা আমি দেখা পাইছোঁ আৰু এইদৰে তেওঁলোকে শৰাই সজায়। আৰু যি বৰভেটি আছে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত লক্ষ্মীসিংহৰ ৰাজত্বকালত যি বৰভেটি নিৰ্মাণ কৰা হৈছিল তাৰ পৰিৱেশো মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। ক'ৰ পৰা আহিছে? দহতীয়া। প্ৰত্যেক বছৰে অহা হয়নে? প্ৰত্যেক বছৰে। আৰু এইদৰে আচলতে বিভিন্ন স্থানৰ পৰা বহু লোক আহি ভিৰ কৰেহি আৰু আমি সামগ্ৰিক পৰিৱেশটো ইয়ালৈ গৈছোঁ আপোনালোকে দেখিবলৈ পাইছে। ক'ৰ পৰা আহিছে? আমি সৰুসুন্দৰৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে অহা হয়, যিহেতু আপোনাৰ নলগোৱা উৎসৱ, এই নলগোৱা উৎসৱ উপলক্ষে কি ক'ব? নলগোৱা উৎসৱ হৈছে বৰ আনন্দিত দিন সেই দিনটো, আৰু আমি প্ৰত্যেক বছৰে অহা যোৱা কৰোঁ আৰু এনেই মাজে সময়ে সমাজ হিচাপেও আহোঁ, খুব ভাল লাগে। আৰু আমাৰ ধৰ্মৰ জেগাত আমি সেৱা কৰি ভগৱানৰ পৰা আশীৰ্বাদ লওঁ।
সিমানেই। আৰু ইয়াত যিহেতু আমি দেখা পাওঁ চাকিৰ বন্তিৰ লগতে হয়। নিমখ দানৰো এক পৰম্পৰা চলি আছে। নিমখ দানো দিয়ে। কাৰোবাৰ কি মনত কি ভাৱ থাকে সেইটো তেওঁলোকে সেই নিমখৰ লগতে উচ্চাৰণ কৰিব পাৰে, আগবঢ়াই দিয়ে আৰু এইদৰে বিভিন্ন স্থানৰ পৰা বহু লোক আহি ভিৰ কৰিছেহি আৰু এই নামঘৰৰ লগত জড়িত প্ৰাক্তন সম্পাদক মহোদয় আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব আজি যিহেতু ন লগোৱা উৎসৱ, এই ন লগোৱা উৎসৱ উপলক্ষে কি ক'ব বিচাৰিব? আজি এই পুৰণিত বৰভেটিত আজি 226তম ন লগা উৎসৱ আমি বৰভেটি সংৰক্ষণ উন্নয়ন সমিতিৰ সৌজন্য তথা সৰু অসমৰ মায়া সম্প্ৰদায়ৰ সমূহ ভকতবৃন্দ গোট খাই আজি ন লগা 226তম ন লগা উৎসৱটি মহা ধুমধামেৰে পালন কৰা হৈছে। আৰু আগেও আমি আশা কৰিছোঁ যে এই অনুষ্ঠানটি আগলৈকে ইয়াতকৈ অধিক উৎসৱে পালন কৰিবলৈ আমি সদায় যত্নৱান হৈ আছোঁ আৰু বহুতো আমি উন্নতি বাহাত ভাগ লৈছোঁ। বৰভেটি উন্নয়নতে বিভিন্ন ধৰণৰ দিশখিনি আমি ইতিমধ্যে চালি জাৰি চাই সেই উন্নতিত সদায় আগবাঢ়ি থকাত সচেতন কৰা হৈছে। আৰু যিহেতু আমি দেখা পাওঁ যে চাকি বন্তিৰ লগতে নিমখ দানৰো এক পৰম্পৰা আছে। এই যে পৰম্পৰা সেইটো অতীতৰ পৰা পৰম্পৰা হৈ আছে, অতীত পৰম্পৰাটো ৰক্ষা হৈছে। এতিয়া যে যিমান যে বৃদ্ধি পাইছে, যিমানখিনি ভক্তবৃন্দ আছে প্ৰায় সকলে কামনা কৰে যে নিমখ দান দিলে বা ৰোম দান দিয়া সমান হয় বুলি ভাবি সকলোৱে নিমখ দান দিয়ে দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আৰু এই ভেটিভাগ যিহেতু শ্ৰী অষ্টভুজদেৱ আৰু তেখেতৰ পুত্ৰ সপ্তভুজদেৱে তেওঁলোকৰ শিষ্যক ইয়ালৈ মোতায়েন কৰি যিহেতু হেৰি কৰিছিলে, কি ক'ব এই বিষয়ে? 1768 চনতে বৰভেটি শ্ৰী অষ্টভুজদেৱৰ চিন্তা কৰিছিলে পৰম্পৰা ৰক্ষা কৰি তেখেতে বৰভেটি যদি বা মায়া সম্প্ৰদায়টো ৰক্ষা কৰাৰ অৰ্থে তেখেতে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে ভকতবৃন্দসকলক আমন্ত্ৰণ কৰি আনি ইয়াত প্ৰতি মানুহে এঠেপাকৈ মূৰত মাতি লৈ ইয়াত বৰভেটি স্থাপন কৰিছিল আৰু সেই ভেটি আজিও বৰভেটি হৈ আছে। আগতে সেইটো বানপানী বা মৌগৰ উঠাৰ কাৰণে কিবা বহি গৈছে, কিন্তু এতিয়া আজি 5 বছৰমানৰ আগৰ পৰা আমি গোটেই বাউণ্ডেৰী দিয়া হৈছে আৰু এই বাউণ্ডেৰীত আগতকৈ এতিয়া সংৰক্ষিত সদায় কৰি ৰখা হৈছে। আৰু এয়া আছিল তেওঁলোকৰ বৰভেটিৰ নামঘৰৰ লগত জড়িত সম্পাদক মহোদয় আৰু বিভিন্নজন আছে আৰু বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আছে ইয়াত। আৰু মই মোৰ সতীৰ্থক ইয়াৰ যি ভেটি আছে সেই ভেটিটো দেখুৱাবলৈ অনুৰোধ জনালোঁ।